অতি দুখ লগা দৃশ্য আপোনালোকৰ মাজলৈ মই এটা ভিডিঅ' কৰি লৈ আহিছোঁ। লখিমপুৰ নাৰায়ণপুৰ ব্লক তিনিআলি। লখিমপুৰ নাৰায়ণপুৰ ব্লক তিনিআলি এটি অতি দৰিদ্ৰ ৰেখাৰ তলৰ পৰিয়ালৰ এজন বয়সস্থ মানুহৰ যি দূৰ অৱস্থা হৈছে তেওঁক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে চাওক মানুহজন কি অৱস্থাত আছে। মানুহজনৰ বৰ্তমান চকুৰে দেখি নাপায় আৰু মানুহজন বৰ্তমান খোজ কাঢ়িব নোৱাৰে। তেওঁৰ লগত প্ৰতিদিনে প্ৰতি সময়ে এটা মানুহ লাগে তেওঁক চোৱা চিতা কৰিবলৈ কাৰণে। আজিলৈকে বহুত দিন পাৰ হৈ গৈছে, বছৰ পাৰ হৈ গৈছে, এনেধৰণে আমি দেখিছোঁ। তেওঁ এনেকৈ শাস্তিত থাকে সদায়। গৰম ঠাণ্ডা বুলিবলৈ একো নাই, দিনে নিশাই তেনেকৈ থাকে, একো কৰিব নোৱাৰে, জেগাৰ পৰা খেলিব নোৱাৰে। মানুহজন আপোনালোকে ভালদৰে চাওক, মানুহজনক ভালদৰে দেখাই দিছোঁ। আপোনালোকে অকণ হৃদয়ত বেয়া লাগি গৈছে নিশ্চয়। মানুহজন চাওক কেনেকুৱাত আছে, সদায় সি ইয়াৰ পৰা হিলিব নোৱাৰে মানুহজন। ইয়াক এতিয়া দাঙি মেলি এইডোখৰলৈ থ'বলৈ হ'লে ইয়াক কোনোবা এজনে দিব লাগিব।